হয় বন্ধুসকল, আজি মই গৈ আছোঁ ফিনো পেমেণ্ট বেংকত যে কাষ্টমাৰক পাছবুক দিয়া যায়। বহুতেই নাজানে আজিলৈকে, আৰু পাছবুকবোৰ ক'ত পায় বহুতে নাজানে। আমাৰ ইয়াত এভেইলেবল পাছবুক আছে। চাওক, ফিনো বেংকৰ বৰ্তমান পাছবুক এভেইলেবল আছে। ইয়াত টাইপিং চিষ্টেম আছে, এডিটিং চিষ্টেম আছে। আপুনি ডাইৰেক্টলি কম্পিউটাৰ বা লেপটপত কেনেকৈ আপুনি টাইপ কৰি পাছবুকটো প্ৰিণ্ট কৰি দিব পাৰে। আৰু চাওক, কিমান পাছবুক, যাৰ পাছবুক লাগে আমাৰ নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰত আপোনালোকে যদি হোৱাটছআপত আপোনাৰ এড্ৰেছ পঠাই দিয়ে, সেই এড্ৰেছলৈ আমাৰ নিজৰ কুৰিয়াৰ আছে, সেই কুৰিয়াৰ ছাৰ্ভিচৰ মাধ্যমেৰে আপোনাৰ এড্ৰেছলৈ পাছবুক পঠাই দিয়া হ'ব। যিমান পাছবুক লাগে আপোনাৰ, পাছবুকৰ দাম বেছি নহয়। যদি কোনোবাই 100তকৈ অধিক পাছবুক লয় তেনেহ'লে তাৰ কাৰণে 16 টকা, আৰু যদি 100 মিনিমাম 100 অৰ্ডাৰ কৰে তেনেহ'লে 20 টকাকৈ পৰিব, কাৰণ কুৰিয়াৰ চাৰ্জেছটো ফ্ৰী কৰি দিয়া হ'ব। আৰু যদি কয় নাই, কুৰিয়াৰ চাৰ্জেছটো আমি নিজে দিম, তেনেহ'লে 16 টকা প্ৰাইচত তেওঁলোকে পাছবুকটো পাই যাব। ঠিক আছে। আৰু চাওক, পাছবুকটো লোৱাৰ লগে লগে ফেচিলিটি কি পাব? ডাঙৰ ডাঙৰ বেনাৰ, পোষ্টাৰ এইবিলাক ফ্ৰী পাব আমাৰ ইয়াৰ পৰা। মই দেখাই দিম অলৰেডি। আৰু মান্ত্ৰা ডিভাইচ বা ফিংগাৰপ্ৰিণ্ট যিটো ডিভাইচ কয়, তাৰপিছত মাইক্ৰ' এটিএমবোৰ যদি কাৰোবাৰ লাগে তেনেহ'লে হোৱাটছআপ কৰিব পাৰে, আৰু তেওঁলোকৰ এড্ৰেছটো দি দিলেই হ'ল। মই ডিষ্ট্ৰিবিউটাৰ অসমৰ। যদি আৰু ইয়াৰ উপৰিও যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে তেনেহ'লে 100% আপোনালোকে ঘৰতে বহি CSP পাই যাব। ইয়াত চাওক, কিমান লাগে আপোনালোকৰ ডাইৰেক্ট। আজিকালি চাওক, আগতে যোনবোৰে মানে বাহিৰৰ পৰা আইডিবোৰ লৈছিলে তেওঁলোকৰ বহুত এটা বেয়া হৈ আছে, কাৰণ বাহিৰৰ পৰা কিটবোৰ পোৱা তেওঁলোকৰ কাৰণে বহুত টান হৈ গৈছে। কিট মানে হ'ল ATM আৰু একাউণ্ট নাম্বাৰ য'ত থাকে। আমাৰ পৰা যোনবোৰে আইডি লৈছে তেওঁলোকে কিট আৰু ATMবোৰ আৰামত পাই আছে, পাছবুকবোৰো পাই আছে। CSP ল'বলৈ আপোনালোকে পলম নকৰি আজিয়েই যোগাযোগ কৰক। মই অসমৰেই। আৰু থেংক ইউ ফৰ ৱাচিং, অল দ্য বেষ্ট। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।